কালি হত্যাকাৰী সমস্যাটো চেয়াৰমেন আলি সমস্যাটো হ'ল চেয়াৰমেন আলিৰ দৰে ব্যক্তিক ৰক্ষণাবেক্ষণ কোনে দিয়ে আমাৰ কংগ্ৰেছৰ অসমীয়া নেতাসকলে দিয়ে গতিকে চেয়াৰমেন আলিটো চেয়াৰমেন আলি তেওঁতো এজন কেনেকুৱা ব্যক্তি আমি সকলোৱে জানো কিন্তু তেওঁক ৰক্ষণাবেক্ষণ আৰু সুৰক্ষা কোনে আমাৰ যিবিলাক অসমৰ মাটিতে ডাঙৰ দীঘল হোৱা ভাল অসমীয়া কংগ্ৰেছ ব্যক্তিবিলাকে এইবিলাকৰ ৰক্ষণাবেক্ষণ গতিকে মইতো ভাবোঁ যে এনেকুৱা কথা কৈ থকা ব্যক্তিক আমি আমাৰ বৰঘৰত কেতিয়াও মাতিব নালাগে যেনেকৈ ৮৩ আছিল তেওঁলোকক তেনেকৈ থাকিব আপোনাক হিটলাৰ বুলি কৈছে আৰু অসমীয়া জাতি ধ্বংস হ'লে আপুনি আপোনালোকৰ চৰকাৰে দায়ী হ'ব বুলি কৈছে এতিয়া গোটেই অসমৰ ৰাইজে মই যিখিনি কৰি আছোঁ তেনেকুৱা কৰি থকাটোৱে বিচাৰিছোঁ ৫টা সমষ্টিৰ উপ নিৰ্বাচন দিবলৈ ঘোষণা কৰা হৈছে গতিকে মই উপ নিৰ্বাচনলৈ ইমান চিন্তা কৰা নাই কিহৰ কাৰণে কিছু দলে চাই চৰকাৰ হিচাপে মোৰ দায়িত্ব অকল প্ৰচাৰ অভিযান কৰাই ২ তাৰিখে আমাৰ দলৰ নিৰ্বাচনী সমিতিৰ প্ৰাৰম্ভিক বৈঠক হ'ব বুলি ভৱেশ কলিতা ডাঙৰীয়াই জনাইছে তাতে আমি সন্তোষী কাকতাৰে যোৱা কেইদিনমান আগতে আমি এটা কেবিনেটৰ সিদ্ধান্ত লৈছিলোঁ যে প্ৰতি মাহত এখন কেবিনেট আমি গুৱাহাটীৰ বাহিৰত কৰিম উদ্দেশ্যটো হ'ল এইটোৱে যে গুৱাহাটীৰ বাহিৰত যেতিয়া আমি কেবিনেট কৰিম কেবিনেটৰ আগদিনা অসমৰ বিভিন্ন জিলাত আমাৰ অসমৰ মন্ত্ৰীসকল যাব তাতে অংগনবাদী কেন্দ্ৰ চাব প্ৰাথমিক বিদ্যালয় চাব হাইস্কুল চাব জল জীৱন মিছনৰ কাম চাব হস্পিটেল চাব এনেকৈ ৭-৮টা আমি কাম বান্ধি দিছোঁ যোৱাকালি ধেমাজিত আহোঁতে আমাৰ মন্ত্ৰীসকলে বিভিন্ন জিলাত সোমাই মোকে ধৰি আমি ৭-৮টা স্থানত আমি সোমাই আনিছোঁ ঠিক তেনেকৈ ঘূৰি যাওঁতে যোৱাকালি যেতিয়া আমি ইয়াৰ পৰা ঘূৰি যাম বা আজি আমি যেতিয়া ঘূৰি যাম অহাকালি এজন বৃদ্ধ পেঞ্চন পোৱা ব্যক্তি এজন অৰুণোদয় পোৱা ব্যক্তি এজন মুক্তিযোদ্ধাৰ এই ধৰণৰ বিভিন্ন ব্যক্তিৰ ঘৰত আমি সোমাই যাম যাতে চৰকাৰী আঁচনিবিলাক সময়মতে পাইছেনে নাই তাৰ খবৰ আমি ল'ব পাৰিম ধেমাজিৰ পৰা আমি উভতি গৈ আমাৰ যিখন কেবিনেট নেক্সট গুৱাহাটীত হ'ব তাতে এই অভিজ্ঞতাখিনি আমি আলোচনা কৰিম যাতে পৰৱৰ্তী পৰ্যায়ত মাজুলীৰ লিষ্টটো অহা নাই আৰু এই উপ নিৰ্বাচনৰ পিছত আৰু উপ নিৰ্বাচন হ'ব মোৰ এনেকুৱা এটা যিসকলে যোৱাকালি উত্তৰ পাৰেদি আহিল ঘূৰি যাওঁতে দক্ষিণ পাৰেদি ঘূৰি যাব মই যোৱাকালি উত্তৰ পাৰেদি আহিলোঁ তাৰমানে বিশ্বনাথ হৈ আহিলোঁ আজি মই দক্ষিণ পাৰ হৈ ঘূৰি যাম তাৰমানে যোৱাকালি মই গোটেই দিনটো ডিব্ৰুগড়ত ঠিক তেনেকৈ অহাকালি তেনেকৈ ধৰি ল'লোঁ পীযুষ হাজৰিকা যোৱাকালি ডিব্ৰুগড়েদি আহিছে তেওঁ আজি বিশ্বনাথ হৈ উভতি যাব চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া যোৱাকালি ওদালগুৰি হৈ আহিছে গতিকে আজি তেওঁ গোলাঘাট বা শিৱসাগৰ যোৰহাট দি ঘূৰি যাব তাৰমানে গোটেই অসমখন এটা আপাহতে আমি এবাৰ প্ৰত্যেক জিলাত যোৱা হৈ গ'ল গতিকে কেবিনেটতকৈও আচলতে ট'ৰটোহে ইম্পৰ্টেণ্ট যে সকলো মন্ত্ৰী দিছপুৰৰ বাহিৰত 3 দিন একাধিক্ৰমে বৰষুণৰ যিখিনি মানুহ আছিলে সেইখিনি বেলেগ এই মানুহখিনি নিজৰ ঘৰ আছে এটা সমষ্টি দখল অভিযান আপোনালোকে এইকেইদিন যোৱা টিভিত দেখিছে মই কোৱা কথা প্ৰথম ৰাইজে বিশ্বাস কৰা নাছিলে বৰচনত যিমান মানুহ সোমাইছে চবৰে ভিন উপহীত ভেটি আছে এনেকুৱা নহয় যে মানুহবিলাক এইটো হ'ল একোটা নতুন নতুন সমষ্টি দখলৰ ব্লুপ্ৰিণ্ট তেওঁলোকে বনাই এতিয়া তেওঁলোকৰ ব্লুপ্ৰিণ্টত আছে মোৰ হাতত যিটো চোৰাংচোৱা বা যিখিনি আমাৰ ভিতৰুৱা খবৰ আছে চিপাজাৰ বৰচলা আৰু লামডিং এই 3টা সমষ্টিৰ অহা নিৰ্বাচনত তেওঁলোকে ইয়াৰ ডেম'গ্ৰাফিটো চেঞ্জ কৰিব খোজে ইন 2026 এইবাৰ যেনেকৈ বটল বেমাৰ কৰিলে তেনেকৈ অহা নিৰ্বাচনত তেওঁলোকৰ টাৰ্গেট আছে যে এই 3টা সমষ্টিৰ ডেম'গ্ৰাফি ডিচেম্বৰত আমাৰ কেবিনেটখন হাফলঙত হ'ব এই ধৰণে আমি এটা এবছৰৰ কাৰ্য আমি বনাই ৰাখিছোঁ যে এই 12 মাহ আমি কৰি যাম স্বাভাৱিকভাৱে ধেমাজিত আজি কেবিনেট হৈছে ধেমাজিত আমাৰ এটা বহুদিনৰ সমস্যা আছে যে ঢকুৱাখানা আৰু জোনাই এই দুটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক হোৱাৰ কাৰণে
আমাৰ ইয়াৰ যিবিলাক থলুৱা জনগোষ্ঠী চুতীয়া মৰাণ মটন আহোম এখেতসকলে মাটি বাৰীৰ অধিকাৰ পোৱা নাছিল। আজি কেবিনেটত আমি জনজাতীয় লোকসকলক সংৰক্ষণ দিয়াৰ কাষে কাষে এলং উইথ ডেট কেনেকৈ আমি অসমৰ আন থলুৱা জনগোষ্ঠীসমূহকো ভূমিৰ অধিকাৰ দিব পাৰোঁ, যাতে আমাৰ জাতি সত্তাসমূহৰ মাজত ভুল বুজাবুজি কমি যায় আৰু এটা বৃহত্তৰ অসমীয়া জাতি হিচাপে আমি আত্মপ্ৰকাশ কৰিব পাৰোঁ। এই থিমটোৰ ওপৰতে আজি আমাৰ কেবিনেটত মুখ্যতঃ আলোচনা হ'ব। বানপানীৰ ওপৰত আমাৰ মন্ত্ৰী বিজু হাজৰিকাই মন্ত্ৰী হোৱাৰ পিছত কিজানি ৰিপিটেডলি ধেমাজিতে আহি আছে। বানপানীৰ ওপৰতো এটা আঁচনি আছে, হয়তো আজি কেবিনেটে তাকো মঞ্জুৰি কৰিব। কিন্তু বিশেষকৈ এইখন আপোনালোকে ছাত্ৰ সন্থাৰ অধিৱেশন বা সাহিত্য সভাৰ অধিৱেশনৰ লগত নিমিলাব। কেবিনেট মানে স্পেচিফিক প্ৰজেক্ট 6-7টা ডিপাৰ্টমেণ্টৰ অপিনিয়ন কমেণ্ট। গতিকে যেনেকৈ ছাত্ৰ সন্থাৰ অধিৱেশন হ'লে বিভিন্ন প্ৰস্তাৱ লয়, সাহিত্য সভাৰ অধিৱেশন হ'লে বিভিন্ন প্ৰস্তাৱ লয়, কেবিনেটটো সেইটো নহয়। আমাৰ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হ'লে আমি বিভিন্ন প্ৰস্তাৱ। মোৰ সম্পৰ্ক বহুত পুৰণা, 30-35 বছৰ দলীয় সম্পৰ্কত আহিছে। ধেমাজিত কেতিয়াও গোটেই ৰাজ্যখন আহি পাব এনেকুৱা ধেমাজিৰ ৰাইজে বা পাৰ্টি বা প্ৰশাসনে হ'ব নাছিল। স্বাধীনতাৰ পাছতে প্ৰথম কোনো চৰকাৰ আহিলে, সেইকাৰণে আমি ধেমাজিৰ মানুহ নহ'লেও অসমৰ এজন মন্ত্ৰী হিচাপে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আন্তৰিকভাৱে কৃতজ্ঞতা জনাইছোঁ যে তেওঁ এইখিনি জাষ্ট আৰম্ভণি কৰিলে। আজিৰ দিনত ধেমাজিৰ ৰাইজৰ মানে এটা অহাৰ ভিতৰ আহিছে যে হয় আমাৰ ধেমাজিখন ডেভেলপ, ধেমাজিখন প্ৰকৃত অৰ্থত আপোনালোকে ধেমাজিৰ কথাবিলাক জানে। ধেমাজিৰ নদীৰ গতিপথ চেঞ্জ হয়, ৰাস্তা পদূলি কিবা কিবি গোটেইখিনি প্ৰব্লেম আছে। এই প্ৰব্লেমবিলাক মই ভাবোঁ যে এই যে এনেকৈ কেবিনেট হ'ব, প্ৰতিটা বিভাগ আহিছে আৰু ধুনীয়াকৈ আলোচনা হ'ব। আমাৰ কেবিনেট মেমৰেণ্ডামেৰ বাহিৰতো কিছু কথা ৰাইজে বা প্ৰশাসনে প্ৰতিজন মন্ত্ৰী পাইছে, তেওঁলোকেতো আমাৰ ইয়াতেতো ৰাতিপুৱাৰ পৰা কিমানদিন লাগে আমাৰ ফৰেষ্টৰ মাটি, ৰেভিনিউৰ মাটি, আমাৰ ৰাইজৰ মাটি, সেইটো লৈ লাম্বিংটো আমি ফাৰ্ষ্ট ষ্টেপত যাম। লাহে লাহে আমি গোটেইখিনি ঠাইত আমি বহু ধৰণৰ মানে হৈছে কি সক্ৰিয় সকলো প্ৰশাসন যন্ত্ৰকে আৰম্ভ কৰি ৰাইজ সক্ৰিয় হৈ উঠিছে। বহু ব্যক্তিয়ে হয়তো গুৱাহাটীলৈ গৈ কাৰোবাক লগ কৰিব নাপালেহেঁতেন, কিন্তু আজি ধেমাজিত এই অঞ্চলত ৰাইজে তেখেতসকলক লগ কৰিবলৈ সুবিধা পাব। গতিকে এইটো প্ৰশংসনীয় কাৰ্য হৈছে। ধেমাজিবাসীৰ যথেষ্ট সমস্যা আছে, বহু ধৰণৰ সুবিধা আছে। গতিকে ৰাজ্যৰ যিখন কেবিনেট অনুষ্ঠিত হ'ব কেনেধৰণে আগবাঢ়িব? সমস্যা অকল ধেমাজিতে নহয়, সমগ্ৰ অসমতে আছে। আজি কেবিনেট বৈঠক ইয়াত অনুষ্ঠিত হ'ব। তেখেতসকলে ইয়ালৈ আহি অন্ততঃ সমস্যাবিলাক তেওঁলোকে ওচৰৰ পৰা তেওঁলোকে মানে হৈছে অন্ততঃ পৰ্যালোচনা কৰিবলৈ সুবিধা পাব।